আমাৰ বিভিন্ন কাৰ্যসূচী চলি আছে। অংগনবাড়ী চেণ্টাৰ লেভেলত চলি আছে, প্ৰজেক্ট লেভেলত চলি আছে, ছেক্টৰ লেভেলত চলি আছে। তাৰোপৰি আজি ৰাতিপুৱা আমাৰ এই তিনিখন ৰথ, পুষ্টি ৰথ, মাতৃ ৰথ আৰু শক্তি ৰথ, এই তিনিখন ৰথ আমাৰ ইয়াত আহি পাইছে। এইখন আজি অলপ পিছত আমাৰ ADC মহোদয়ে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰিব। ইয়াৰ পৰা এই ৰথ তিনিখন যাব মাগুৰমাৰীৰ পৰা যাব ঢোলমাৰা, এনেকৈ বিভিন্ন অঞ্চল ঘূৰি ফুৰিব। অহাকালি যাব দতমা, তাৰপিছত গোসাইগাঁও, তাৰপিছত কচুগাঁও, গোটেই হাতীধুৰা, কচুগাঁও, এইবিলাক গোটেই বিভিন্ন গাঁৱে গাঁৱে ঘূৰি ফুৰিব। এই ৰথৰ দ্বাৰা আমাৰ এটাই বাৰ্তা কঢ়িয়া হৈছে যে শিশুসকলক আমি কেনেকুৱা পুষ্টিকৰ আহাৰ খুৱাব লাগে, মাতৃসকলক কেনেকুৱা পুষ্টিকৰ আহাৰ খাব লাগে বা কৰিব লাগে, তেওঁলোকক কেনেকৈ আমি সুস্থ সবল সন্তান এটা জন্ম দিয়াৰ কাৰণে, সুস্থ সবল নাগৰিক এটা তৈয়াৰ কৰাৰ কাৰণে আমি কেনেকুৱা পদক্ষেপ ল'ব লাগে, এই ৰথৰ দ্বাৰা সেইটোৱে বুজাইছে। আৰু এই ৰথে আমাক নিশ্চয় আমাৰ কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলৰ ৰাইজক, বিভিন্ন অঞ্চলত এতিয়াও আমাৰ বহুত চেম বাচ্চা আছে, সেইবিলাক দূৰীকৰণৰ ক্ষেত্ৰত বহুত সহায় কৰিব। আৰু তাৰে লগে লগে আমাৰ টীমো ঘূৰি ফুৰিব। নিচানী আমাৰ পোষণৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ তেওঁ লগতে থাকিব। আৰু এনিমিয়া কেম্প আমাৰ কৰা হৈছে। এনিমিয়া কেম্পত এই যিটো ৰক্তহীনতা, গাভৰু মানে এডালচেণ্ট গাৰ্ল, তেওঁলোকৰ ৰক্তহীনতা দূৰ কৰাৰ কাৰণে আজিকালি শিশুবিলাকৰ মাজতো ৰক্তহীনতাৰ ওপৰত বিভিন্ন বেমাৰ আজাৰ দেখা যায়। সেইবিলাক দূৰ কৰাৰ কাৰণে আমি বিশেষভাৱে পদক্ষেপ লৈছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যোৱা পৰহি জইণ্ট ডাইৰেক্টৰ হেল্থৰ লগত আমাৰ এখন মিটিং হৈ গৈছে। সেই মিটিঙত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু পাৰ পৰ্যায়ত আমি মানে যিমান পাৰোঁ চেষ্টা কৰিছোঁ বিভিন্ন অঞ্চলত সোমাই যাব, একদম ভিতৰৰ অঞ্চলত, য'ত গৈ আমি এই বাৰ্তাবিলাক কঢ়িয়াব পাৰোঁ। এতিয়াও আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস আছে, সেই অন্ধবিশ্বাসবিলাক দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। নিশ্চয় আমি সফল হ'ব পাৰিম, এইখিনি আমি কামনা কৰিছোঁ।